স্বাগতম জানাইছোঁ আমাৰ চেনেলটোৰ নাম হৈছে 420। আমি এতিয়া আপোনালোকক লৈ যাম কামাখ্যাৰ নিউ ৰোড। আপুনি এটা বোৰ্ড আছে, চাই ল'ব পাৰে। আহক এতিয়া আমি কামাখ্যাৰ নিউ ৰোডলৈ প্ৰস্থান। ৰোডেদি নাযাওঁ, আমি ইফালে যাওঁ, কাৰণ ইফালে গ'লে গাড়ীয়ে যাব পাৰেতো, ধুনীয়াতে কাম চলি আছে মানে, তো আমি ইফালে যাওঁ। আহি থাকক মোৰ লগত। আপোনালোকক মই ওপৰত এটা নতুন ভিউ দেখাম। বহুত ধুনীয়া ভিউ আছে ওপৰত। আপোনালোকে আহি থাকক মোৰ লগত। মই আপোনালোকক ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ চেষ্টা কৰিম। কামাখ্যা নিউ ৰোডলৈ আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সেইফালে নাযাব, কাৰণ সেইফালে ৰাস্তা নাই, আপোনালোকে এইফালে যাব। তো আমি আজি আহি প্ৰথম ভিউ পইণ্টটো পালোঁ, আপোনালোকক দেখুৱাই আছোঁ। আমি ইমান তলৰ পৰা উঠি আহিছোঁ আপোনালোকৰ কাৰণে। আপুনি আহি থাকক, আমি আপোনালোকক ভিউ দেখাই আছোঁ। আপোনালোকক দেখালোঁ এটা ভিউ পইণ্ট, আৰু ওপৰ ফালে আছে। আপোনালোকে এইখিনি ভিউটো চাই ল'ব পাৰে। এতিয়া আমি ওপৰ ফালে যাই আছোঁ। ওপৰ ফালে আৰু ধুনীয়া ধুনীয়া জেগা আছে, আপোনালোকক মই দেখাই আছোঁ। আহি থাকক। আপোনালোকে চাব পাৰে সেইটো ৰ'পৱে। আমাৰ মোবাইলটো ইমান দামী নহয়, সেইকাৰণে আমি জুম কৰি দেখালেও আপোনালোকে ইমান ভালদৰে বুজি নাপাব। ইয়াৰ পৰা চাই লওক, সেইটো ৰ'পৱে। তো আমি আহি ফাইনেলি ছেকেণ্ড ভিউ পইণ্টটো পালোঁ। আৰু আপোনালোকে যোনে যোনে অহা নাই অতি শীঘ্ৰে আহক আৰু জল্দি আহক। বৰ ধুনীয়া ঠাই, আপোনালোকে চাই ভাল ধুনীয়া ভিউ পইণ্ট পালোঁৱে। আপোনালোকে চাব পাৰে, আপোনালোক মই আগৰ পৰা দেখাই আছোঁ। আপোনালোকে চাব পাৰে অকণমান আগলৈ যাম, কিন্তু তাৰ আগত আমি অলপ ৰেষ্ট লৈ লওঁ। আমি বহুত উঠি আহিছোঁ, আমাৰ ভাগৰ লাগিছে। আহি থাকক। হনুমান মন্দিৰৰ ৰোড আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই দিম যে হনুমান মন্দিৰ কেনেকুৱা তলৰ ফালেদি। তো এতিয়া আপুনি চাই লওক। তো নেক্সট ভিডিঅ'ত আপুনি পাই যাব। এতিয়া আমি আগলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে চাওক, এইফালেদি আহি এই তলত আছে হনুমান মন্দিৰ। তো আমি আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম বুলি কৈছোঁৱে। তো আপোনালোকে ব্লগটো কালিয়ে পাই যাব। তো আমাৰ চেনেলটো আপোনালোকে চেনেলটোত লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, যোনে যোনে নিউ আহিছে সিহঁতে ছাবস্ক্ৰাইবটো প্লিজ কৰি দিব। লাইক, কমেণ্ট, শ্বেয়াৰ এটা এটা কৰি দিব প্লিজ। তো মই যে কথাবিলাক কৈ আছোঁ, আপোনালোকে অকণমান উল্টা পাইছে, মই গম পাওঁ। সেইবাবে আমাক ক্ষমা কৰি দিব।
আৰু মই চেনেলটোত নতুন খুলিছোঁতো সেইবাবে অকণমান মিষ্টেক হৈ যায়। আৰু আমি ইফালে যাম কামাখ্যা মন্দিৰলৈ নাযাওঁ। কামাখ্যা মন্দিৰটো সকলোৱে দেখা পাইছেই। আমি কামাখ্যা মন্দিৰলৈ নাযাওঁ। কামাখ্যা মন্দিৰটো এইফালে যায় কোনফালে পায় আমি আপোনালোকক দেখাই আছোঁ। এইটো এটা ৰোড, ইফালেও গ'লে কামাখ্যা মন্দিৰ পাব, ইফালেও গ'লে পাব। কিন্তু আমি বেলেগ দিনা এদিন আপোনালোকক দেখাই দিম। আৰু আমি এতিয়া সেইফাললৈ যাই আছোঁ, আহি থাকক। তো আমি আপোনালোকক বেলেগ দিনা নেক্সট ভিডিঅ'ত কামাখ্যা মন্দিৰলৈ গোটেই লৈ যাম। এতিয়া আপোনালোকে ব্লগটো এইখিনিলৈ চাব পাৰে। পালোঁ এইখিনি আপোনালোকক মই কৈছিলোঁ অকণমান আগতে। ইফালে খোজকাঢ়ি যাব পাৰে আৰু আমি যাম ইফালে গাড়ী যায়। ইফালে খোজকাঢ়ি যাব দেই, গাড়ী লৈ যোনে যোনে আহে ইফালে নাযাবই, কাৰণ ইফালে মানুহৰ ঘৰ আছে। ইফালে যাব, ইফালে গাড়ী যাব। গাইজ আপোনালোকে এইখিনি দেখা পাৰে, চাব পাৰে। এইখিনি ধুনীয়া ভিউ আছে, এইখিনিৰ পৰা গুৱাহাটীখন দেখা পাব ভালদৰে। আপোনালোকে চাওক। এতিয়া আমি আগলৈ যাই আছোঁ। বহুতকেইটা ৰাস্তা হৈ গৈছে ইয়াত। এতিয়া এই ৰোডটো বনোৱাৰ পৰা আপোনালোকক দেখাই আছোঁ নতুনকৈ এটা ৰোড হৈ আছে। হওক গাইজ, তেতিয়া মানুহবিলাকে এইফালে উঠি আহিছিল। সেইফালৰে উঠি আহি সেইফালৰে কামাখ্যা মন্দিৰ গৈছিল। বহুতে এইফালে গৈছে চাগে। আমি আজি এইফালে দি নাযাওঁ, আমি আজি এইফালেৰে যাম। তো আহক, চাব পাৰে। পিছফালে এখন ফিল্ড আছে। ফিল্ডখনত আপোনালোকে জানে চাগে প্ৰতি বছৰ অমাৱস্যা মেলা হয়। আৰু অমাৱস্যা মেলা হ'লেই মানুহবিলাক যে আহে, দূৰ দূৰৰ পৰা যে মানুহবিলাক আহে, ইয়াতেই থাকে। তো মই আপোনালোকক অকণমান দেখাওঁ ফিল্ডখন বনাইছে এই ফিল্ডখন। আৰু এইবাৰ অমাৱস্যা মেলা হ'লে মানুহবিলাক আহি কিনে ইয়াতে থাকিব। তো গাইজ আপোনালোকক মই এতিয়া অলপমান ভিতৰলৈ যাই কিনে দেখাই আছোঁ, আহক। তো ফিল্ডখন আপোনালোকে দেখা পালে। এতিয়া আমি যাওঁ কামাখ্যালৈ, আহি থাকক। ইমান দূৰ যে আমি উঠি আহিছোঁ, এইখিনি জেগাত ইমান ধুনীয়া বতাহ মাৰি আছে। মোৰ মানে ভাগৰ গোটেইখিনি শেষ হৈ গৈছে। এতিয়া মই মানে আৰু শক্তি পাইছোঁ যে মই আগলৈ যাওঁ। আৰু অকণমান আছে, বেছি দূৰ নাই। আমি আৰু আহি থাকক। ৰাস্তাটো চাই লওঁ আপোনালোকে। এইফালে আহোঁতে আপোনালোকে গাড়ীখন অকণমান লাহে লাহেকৈ চলাব, ৰাস্তাটো বেয়া আছে। তো সেইবাবে আপোনালোকক কৈ দিলোঁ। আৰু মই পুনৰ আপোনালোকক ক'ব বিচাৰিছোঁ যে জেগাটো খুবেই ধুনীয়া। আপোনালোকে যোনে যোনে অহা নাই সোনকালে আহি কিনে চাই যাওক। So guys, আৰু অলপমান আছে, ভাল লাগিছে। আমি আপোনালোকক ওপৰতে লগ কৰিছোঁ। তো আমি নতুন ৰাস্তাৰে আহিলোঁ। এইফালে আছে পুৰণা ৰাস্তা। তো এইফালে কামাখ্যা মন্দিৰ। পুৰণা ৰাস্তাটো আপোনালোকে চাইছে। নতুন ৰাস্তাতে আমি আহিছোঁ। পুৰণা ৰাস্তাটো দেখা পোৱা নাই, আমি বেলেগ ভিডিঅ'ত দেখাই দিম আপোনালোকক আহি কিনে। পাৰ্কিং গাড়ী ৰখা। তো আপোনালোকে আহিলে এটা গাড়ী ৰাখিব পাৰে। আৰু
মন্দিৰ ফাইনেলি আমি আহি পালোঁ মা কামাখ্যা মন্দিৰ আৰু আপোনালোকে আমাৰ চাউণ্ডটো অকণমান প্ৰব্লেম পাব পাৰে কাৰণ আমাৰ তাতে মাইক চাইক নাই সেইবাবে আমাক ক্ষমা কৰি দিব আৰু এই কামাখ্যা মন্দিৰ আহি পাই গ'লোঁ সকলোৱে কামাখ্যা মন্দিৰটো দেখা পাইছে তথাপিও যোনে যোনে চোৱা নাই সেইসকলক আমি নেক্সট ভিডিঅ'ত কামাখ্যা মন্দিৰটো দেখাই দিম তো আজিৰ কাৰণে ব্লগটো আমি এইখিনিতে ৰাখিছোঁ তো আমি কালি লগ পাম আকৌ